মোৰ বেকগ্ৰাউণ্ড আছে এইবোৰ টপ হয় তো ফুলৰ টপ হয় মানে একদম হোলসেল য'ত আপোনাৰ পায় মানে মই তাত আহিছোঁ এনেইতো আপোনাৰ চব ৰাস্তাৰ ঘাটত আপোনাৰ পাই যাব কিন্তু হোলসেল ক'ত পায় কিন্তু আমাৰ যদি আপোনাৰ এটা নতুন এটা ঘৰ ষ্টাৰ্ট কৰোঁ বা আমি মানে সজাবলৈ আমি বিচাৰোঁ তেতিয়া আমি সেই টপবোৰ আমি হোলসেল দামত বিচাৰোঁ যে ক'ত পাম আমি বেছিকৈ ল'লে বা এটা বিজনেছো যদি আমি ষ্টাৰ্ট কৰোঁ তেতিয়া আমি ভাবোঁ যদি ক'ত পাম সেনেকুৱা কম প্ৰাইচত যদি আমি এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ বা আমি এটা ঘৰ এটা সজাব বিচাৰোঁ আমি কমত বিচাৰি ফুৰোঁ আৰু যিহেতু হেল্ল' আপোনাৰ চেনেলে আপোনাক বিচাৰি ফুৰে ক'ত কমত পাম বস্তু সেই ভিডিঅ'ত একচুৱেলি মই এড্ৰেছো দিম প্লাছ আপোনাৰ ফোন নম্বৰো দিম কিয় কি আপোনাৰ মোৰ যোনটো যোৱা আপুনি ভিডিঅ'টো চাইছে নেক্সট চানডে লাষ্ট ভিডিঅ'টো চাইছে আপুনি সেইটোত মোক বহুতে কমেণ্ট কৰিছে কি এড্ৰেছটো বাহিৰত দিব আৰু প্লাছ দোকানৰ নাম আৰু ফোন নম্বৰটো এটলিষ্টেই দিব যদি ভিডিঅ'টো আপুনি স্কিপ নকৰে গোটেইখিনি আপোনালোকে গম পাব কি ভিডিঅ'ৰ মাজতে বা গোটেইখিনি আপোনালোকক দি দিম বাৰু এতিয়া আমি চাম আপোনাৰ এইবোৰ কোৱালিটি কি কেনেকুৱা কোৱালিটি আছে কিমানখিনি পৰা ষ্টাৰ্ট আছে মোকতো যোনটো আপোনাৰ দোকানীজনে সিহঁতজনে কৈছে কি আপোনাৰ 1 টকাৰ পৰা সিহঁতৰ পৰা ষ্টাৰ্ট আছে অনলি 1 টকাৰ পৰা ষ্টাৰ্টিং আছে গাইজ তে আমি সেইটো আমি গোটেইখিনি আপুনি 1 টকাৰ পৰা ষ্টাৰ্ট কৰি কিমানখিনিলৈ যায় আৰু কি ইয়াৰ আৰু ভিতৰত একগাল আপোনাৰ প্ৰডাক্ট আছে আৰু গুদানৰ ভিতৰতে গুদান হয় মানে সেইটো কাৰণে স্কিপ নকৰিব গোটেইখিনি বলক আমি পলম নকৰিব গোটেইখিনি অনাৰ হয় এই দোকানখনৰ পৰা দাদা এইটো প্ৰাইচটো কিমান হয় এইটো প্ৰাইচটো 350 এইটো প্ৰাইচ মানে ছিংগল পিচ নে এইটো আপোনাৰ হ'লচেল প্ৰাইচ কৰিছে ন একেবাৰে হ'লচেল প্ৰাইচ কৰিছে নে 350 চ' মাটিৰ এইটো আপোনাৰ এইটো কেটলি হয় 350 অনলি দি আছে একদম পিয়ৰ একদম মাটিৰ কেটলি হয় একদম মস্ত ধুনীয়া হয় দেখিলে আপোনাৰ মানে একচুৱেলি ভিডিঅ'ত আপোনালোকে ইমান গম নাপাব কিন্তু আপোনাৰ অৰিজিনেল যেতিয়া আহিব তেতিয়া মানে বহুত ভাল কোৱালিটি হয় একেবাৰে আৰু এইবোৰ কিমান দাদা 450 এইবোৰ 450 450 টকা কৰি হয় এইবোৰ দাদা এইবোৰ টপবোৰ কিমান কৰি কিনে হয় ফুলৰ টপ হয় এইবোৰ এইটো 25 টকা 25 টকা কৰি কিনে মাত্ৰ 25 টকা কৰি কিনে সৰু চাইজটো 25 টকা কৰি কিনে আৰু ডাঙৰ চাইজটো কিমান কৰা হয় 120 টকা তাতে আছে চবতকৈ ডাঙৰ মানে এইটো ন এইবোৰ 120 টকা কৰি কিনে এইবোৰ চব আপোনাৰ মাটিৰ টপ হয় ফুল আপুনি চবতকৈ ডাঙৰ চাইজটো হয় এইটো 120 টকা ইয়াতে দি আছে হ'লচেল প্ৰাইচ হয় দাদা হ'লচেল প্ৰাইচ মানে সঁচা কৈ আছে নে হ'লচেল প্ৰাইচ ইমান ডাঙৰ ডাঙৰ দি আছে মানে 120 যোনটো বাহিৰত আপোনালোকে 200-250 টকাত পাব সেইটো আপোনাৰ 120 টকাত দি আছে আৰু মানে ঢেৰ মানে কোৱালিটি আছে আপোনাৰ আহক আহি কিনে একেবাৰে চাইকেল লৈ যাওক সেইটো চাইডেও আছে যোনটো 25 টকা দি আছে যোনটো সৰু কোৱালিটি হয় 25 টকা দি আছে অনাৰ আছে দোকানৰ অনাৰ হয় তেখেতে এইবোৰ কিমান কৰে দাদা 50 কে আছে 50 টকা মানে মিডিয়াম চাইজটো হ'ল 50 টকা দি আছে আৰু ডাঙৰ চাইজটো 120 টকা দি আছে আৰু এছেও দাদা ঢেৰ আইটেম আছে এইবোৰ দাদা কিমান কৰি কিনে হয় এইবোৰ কিমান কৰি কিনে এইটো এই ব্লু কালাৰটো কিমান কৰি কিনা হয় এই টপটো 300 পৰিব 300 টকা কৰি কিনা হয় মানে ভিতৰত যে গুদামতো ঢেৰ ষ্টক আছে দাদা যি লাগে আপোনালোকে আহক আহি কিনে চাই যাওক আৰু এইবোৰ টপ আছে দাদা এই টপবোৰ কিমান কৰি কিনা 450 টকা এইবোৰ টপ হয় আপোনাৰ এইফালে আছে ভেৰাইটিজ মাল আছে দাদা আহি কিনে চাব আৰু দাদা এইবোৰ কিমান হয় এইটো 600 কে আহিব 600 টকা কৰি কিনা হয় এইবোৰ আপোনাৰ ডাঙৰটো 1200 এইটো চাওক আপোনাৰ কিন্তু ঘৰৰ ভিতৰত যোনে বিল্ডিং বনালে আপোনাৰ সজাই যায় এভেইলেবল আপোনাৰ টপবোৰ আছে এইবোৰ মানে ভেৰাইটিজ আছে আপোনাৰ সজাবৰ কাৰণে আৰু এইটো যে ফেচ থাকাটো এইটো 2500 টকা দাম হয় এইটো আৰু দাদা মোৰ যদি ভিডিঅ'টো চাই কেনে আহে তেনেহ'লে অলপ ডিছকাউণ্ট কৰি দিব নেকি হ'ব অলপ তে দাদাই কৈছে যে মোৰ ভিডিঅ' যদি চাই কেনে আহে আৰু ছাবস্ক্ৰাইব যদি কৰি দিয়ে তেনেহ'লে মোৰ ভিডিঅ' দাদাই চাব ছাবস্ক্ৰাইব কৰিছে বুলি কিনে তেনেহ'লে দাদাই এইটোত যিমান আপুনি বস্তু নলয়কে ডিছকাউণ্ট থাকিব হয়নে দাদা দাদা এইবোৰো আছে কাপবোৰ মাটিৰ কাপ আছে চব কিছুমানে মানে মাটিৰ কাপত খালে বেমাৰ নহয় হয়নে দাদা মানুহে কয় কি মাটিৰ কাপত খালে বেমাৰ নহয় তে সেইটো কাৰণে দাদা তাত মাটিৰ কাপোৰ আছে এইবোৰ প্ৰাইচ কিমান হয় মাটিৰ কাপবোৰ 35 কে 35 টকা মাত্ৰ 35 টকা সঁচা কৈ আছে দাদা 35 টকা মানে 35 টকা পিচ হিচাপত আছে 6টা যদি লয় আৰু অলপ কমাই দিব মানে 6 পিচ লয় আৰু অলপ ডিছকাউণ্ট কৰি দিব দাদা হয়নে যদি 1 পিচ লয় আপুনি 35 টকা ল'ব আৰু 6 পিচ লয় 106 পিচে লাগে আমাক এটা মানে আলহী যদি ঘৰতে আমাক 6 পিচ মিনিমাম লাগে আৰু এইফালে আপোনাৰ সেই কলহবোৰ দাদা কিমান দাম হয় এই কলহবোৰ কিমান দাম হয় দাদা এইটো হয় কলহবোৰ 80 rupees কে এটা আছে সৰুটো 50 কে আছে সৰুটো 50 টকা হয় কলহবোৰ আৰু ডাঙৰবোৰ হয় 80 টকা মানে ডাঙৰ ষ্টক মানে এভেইলেবল সেইটো চাইডেও আছে আৰু মোৰ হাতখন নাযায় ইমান মানে ভিতৰত মানে ষ্টক মানে এইটো চাইডৰ পৰা আপোনাৰ ভৰ্তি আছে সেইটো কাৰণে মই দেখাব পৰা নাই তে আপোনাৰ সৰু সৰুটো 50 টকা আৰু ডাঙৰ কৰাটো 80 টকা আৰু এইফালে ভিতৰতো ষ্টক আছে ৰুমৰ ভিতৰত একগেল মানে আছে গুদামত আহক আহি কেনে ভেৰাইটিজ চাইকেল যাওক এইবোৰ আপোনাৰ গ্লাছবোৰো আছে দাদা তাত এইবোৰ গ্লাছবোৰ কিমান কৰে এনেকুৱা গ্লাছবোৰ এইবোৰ ফুল ৰুব পাৰি ন কিমান কৈ হয় ফুল চাহ খাব পাৰিব চাহ খোৱাৰ কাৰণে কাপ গ্লাছ আছে কাপৰ নিচিনা হয় এইবোৰ কিমান প্ৰাইচ এইটো ওৱান টাইম 3 টকা পৰিব মাত্ৰ 3 টকা এইটো ওৱান টাইম ইউজ হয় আচ্ছা এই হোটেলবিলাকত যেনেকৈ আপোনাৰ ব্যৱহাৰ কৰা হয় 3 টকা কৰি কিনে এইবোৰ কাপ হয় কিন্তু ওৱান টাইম ব্যৱহাৰ কৰা হয় এইটো মাত্ৰ আৰু এইবোৰ চাকিবোৰো আছে এইবোৰ হয় 1 টকা কৰি দি আছে দাদাই মাত্ৰ 1 টকা কৰি চাকি দি আছে চেলক মানে বেছি কৰিলে কমাই দিব পাৰোঁ কিন্তু এতিয়া বৰ্তমান 1 টকা মই আপোনাক দেখাই দিছোঁ
এভেইলেবল মাল আছে ইয়াতে ষ্টকত চব কিমান আপোনাৰ আছে এইবোৰ কাপ আছে এইবোৰ আছে টপ আছে মানে এভেইলেবল আছে গুদাম হয় গুদামৰ এইটো চাইডেও এটা গুদাম আছে চব ঢেৰ মাল আছে দাদা আৰু এইটো চাইডেও আপোনাৰ গুদামত ষ্টকত এভেইলেবল মাল আছে যাতে মানে প্ৰাইচবোৰটো একদম মানে কয় জেনুৱেল প্ৰাইচত আছে একদম আহক আহি কিনে চাই কিনে মন পচন্দ বস্তু লৈ যাওক কি লাগে কি নালাগে এতিয়া এভেইল ভেৰাইটিজ আছে গুদামত চাবনে আপোনাৰ ভিতৰত ইমান মাল আছে ঢেৰ মাল আছে দাদা এইবোৰ আপোনাৰ গুদামৰ ভিতৰত মই আহি কিছু ইয়াত এভেইলেবল মাল আছে চব আপোনাৰ চব ঢেৰ মাল দাদা সোমাই আহিছে দাদা আপোনাৰ দাদা যদি আপোনাৰ অনলাইন পৰা বস্তু ল'ব আহে দূৰৰ পৰা ফোন কৰি কিনে অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে এইটো পাৰিবনে পাৰিব ন দাদা ফোন নম্বৰটো কৈ দিয়ক আপোনালোকে ফটাফট মানে যাতে আমাৰ অডিয়েঞ্চে আপোনাৰ গম পাই ক'ত আছে এইটো ফোন নম্বৰটো কিমান দাদা 9101804893 আপোনালোকে নোট কৰি ৰাখিব এড্ৰেছটো দাদা গুৱাহাটী কালিপুৰত আছে এড্ৰেছটো গাইছ হ'ল এইটো ফালৰ পৰা যদি আপোনালোকে কামাখ্যা হৈ কিনে আহে তেনেহ'লে এইখিনিতে আপোনাৰ আছে দোকানখন ৰাস্তাৰ মুখতে আছে এইটো চাইডে কামাখ্যা হৈ কিনে আহিব আৰু যদি এইটো চাইডৰ পৰা আহে আপোনাৰ ভৰলু হৈ কিনে যদি আহে তেতিয়া আপোনাৰ পৰিব ৰাইট চাইডে আৰু যদি কামাখ্যা হৈ কিনে আহে তেনেহ'লে পৰিব আপোনাৰ বাওঁফালে দোকানখন এইখন হ'ল দোকান আৰু দোকানখন আপোনাৰ গুৱাহাটী কালিপুৰতে আছে আপোনাৰ বাহিৰৰ এখন যোনটো বেকগ্ৰাউণ্ড হয় এইখিনি হয় আপোনাৰ বেকগ্ৰাউণ্ড ভিতৰত দেখি আপোনাৰ এইটো চাইডে যায় মাজত দেখি আপুনি বাহিৰৰ পৰা চালে বেকগ্ৰাউণ্ডটো এনেকুৱা লাগিব আপোনাৰ ঢেৰ আপোনাৰ ভিতৰত এইবোৰ চব আপোনাৰ মূৰ্তিবোৰ বনোৱা আছে আৰু এইফালে আপোনাৰ ভেৰাইটিজ বস্তু আছে এইবোৰ কেটলিবোৰো পায় আপোনাৰ আনকি ফুলো আপোনাৰ বেছি আছে এইবোৰ ফুলৰ গছবোৰ বেছি আছে লগতে ভিতৰত আৰু আছে বাৰু এইটো ষ্টাৰ্টিং হয় আৰু এইফালে আপোনাৰ চাকিবোৰো আছে মানে এভেইলেবল বস্তু আছে এইবোৰ চব কেটলি পানীৰ কেটলিবোৰ হয় মাটিৰ হয় একদম পিয়ৰ হয় এইবোৰো বস্তু আছে এই ভিতৰত একচুৱেলি এভেইলেবল আছে এইবোৰ চব পানী যোনবোৰ আপোনাৰ ফুল গছত যে পানী দিয়ে যে কৰি আছে আপোনাৰ এভেইলেবল বস্তু আছে ইয়াতে এইফালে চাওক আপোনাৰ টপবোৰ ফুলৰ টপবোৰ এভেইলেবল আপোনাৰ চাওক এইবোৰ চব আপোনাৰ কলহবোৰ মাটিৰ কলহবোৰ মানে আছে আৰু এই ইয়াতে চাওক আপোনাৰ এইবোৰ বনোৱা আছে ইমান ধুনীয়া ধুনীয়া মানে গাইছ মানে দেখি পিনে মোক এগাইছে কোনটো লওঁ এনেকুৱা লাগি দিব আৰু যদি আপোনালোকে গুৱাহাটীৰ বাহিৰত থাকে তেনেকৈ অনলাইন অৰ্ডাৰ কৰিব বিচাৰিছে মানে দোকান আছে কাৰোবাৰ কোনোবাই ঘৰত সজাব বিচাৰিছে টিপ যদি কৰি কিনে আপোনালোকে চোৱা নাই যে ভিডিঅ'টোৰ মাজতে মই গোটেইখিনি এড্ৰেছ ফোন নম্বৰ টোটেলি আপোনালোকক দি দিছোঁ আপোনালোকে ফোন কৰক দাদা ফোন কৰি কিনে সোধক আপোনাৰ হ'লচেল দামত কি লাগে আপোনাৰ কি কোৱালিটি লাগে প্লাছ আপোনালোকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিছে দাদাজনক অলৰেডি কৈ দিব বা স্ক্ৰীনশ্বট দাদাক হোৱাটছআপত দি দিব দাদাই আৰু অলপ ডিছকাউণ্ট দি দিব ভিডিঅ'টো চাই কিনে ভাল লাগিছে তেনে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড বেল আইকনটো দবাই দিব আৰু যদি কিবা জানিব লগা আছে কমেণ্ট কৰিব কমেণ্টত মই নিশ্চয় ৰিপ্লাই কৰি দিম আৰু ৰিপ্লাই মই কৰিও আপোনালোকে গমেই পায় আৰু যদি কিবা জানিব লগা আছে অনলাইনৰ বিষয়ে দোকানখনৰ বিষয়ে কি কোৱালিটি পায় এভৰিথিং কিবা জানিব লগা আছে তেনে অনলাইনৰ নম্বৰ এবাৰ দি দিছোঁ ফোন কৰক যদি দূৰত আছে আমাৰ গুৱাহাটীত নাই অসমত আছে কিন্তু গুৱাহাটীৰ বাহিৰত আছে তেতিয়া ফোন কৰক অনাৰক অৰ্ডাৰে ডিটেইলছখিনি আপোনাক গোটেইখিনি কৈ দিব পাৰিছে